বাহিৰে সেউজীয়া ভিতৰে লাল খালে সকলোৰে লাগে ভাল। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। মুখ নাই কিন্তু কথা কয়, ডেউকা নাই কিন্তু উৰি যায়। দিয়াচোন উত্তৰটো অলপমান ভাবি চাই। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে চিঠি। এটা ঘৰ দুখন দুৱাৰ, ভিতৰত থাকে বহু লোক। কি বাৰু উত্তৰটো কোৱাচোন ভাবি লৈ। হয়, ইয়াৰ উত্তৰটো হৈছে মুখ আৰু দাঁত। আগত দাড়ি পিছত দাড়ি, মাজত থাকে ক'লা গাড়ী। আগত দাড়ি পিছত দাড়ি, মাজত থাকে ক'লা গাড়ী। এনেকুৱা কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে চকু। বতাহ আহিলে নাচে, বতাহ নাথাকিলে শুই থাকে। এনেকুৱা কি কোৱাচোন ভাবি চাই। ইয়াৰ উত্তৰটো হৈছে গছৰ পাত। চাৰিটা ভৰি আছে কিন্তু সি খোজ কাঢ়িব নোৱাৰে। চাৰিটা ভৰি আছে কিন্তু সি খোজ কাঢ়িব নোৱাৰে। হয়, উত্তৰটো হৈছে টেবুল। উৰি যায় কিন্তু চৰাই নহয়। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। উৰি যায় কিন্তু চৰাই নহয়। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। হয়, উত্তৰটো হৈছে উৰাজাহাজ। নিজে সি কেতিয়াও নাখায় কিন্তু সকলোকে খুৱাই ভাল পায়। নিজে সি কেতিয়াও নাখায় কিন্তু সকলোকে খুৱাই ভাল পায়। হয়, ইয়াৰ উত্তৰটো হৈছে চামুচ। বাহিৰে সেউজীয়া ভিতৰে লাল খালে সকলোৰে লাগে ভাল। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে তৰমুজ। যিমানেই দৌৰে সিমানেই ঠাইতে থাকে। এনেকুৱা কি যি যিমানেই দৌৰে সিমানেই ঠাইতে থাকে। ইয়াৰ উত্তৰটো হৈছে ঘড়ী। এটি পুখুৰী য'ত বহুত মাছ চৰে, টুলুঙা নাওখনি ঘনাই বুৰ মাৰে। দিয়াচোন উত্তৰটো অলপমান ভাবি। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।